স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰণৱ বৰ্তমান আছোঁ ঘৰৰ ওচৰতে। আমাৰ গাঁৱৰ ইটো মূৰত এটা আকৰ্ষণীয় ভেলাঘৰ মেজি আয়োজন কৰিছে, তালৈ যাম বুলি ভাবিছোঁ। লগতে আপোনালোককো ধুনীয়াকৈ দেখাম বুলি ভাবিছোঁ। বৰ্তমান উঠি আছোঁ বাইকৰ ওপৰত। মোৰ লগত আছে মিলন, কম্ফু মাষ্টাৰ মিলন। আমি দুটাই যাম। ব'লক গৈ দেখাই আছোঁ তাতে। আহি পাই গ'লোহি মাছ খমটাই যি ভোগালী আয়োজন, ভোগালী মেলা। বলক ভিতৰত যাওঁ, বলক ভিতৰত। লগতে টাইম 18ৰ সাংবাদিক শ্ৰীযুত ৰাজীৱ কৰ্মকাৰ ডাঙৰীয়া, তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাব। মৃগাংক দুৱাৰ ডাঙৰীয়া, তেখেতক আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি গগৈ ডাঙৰীয়া আছোঁ লালকিলা আহি ধুনীয়া ভেলাঘৰ। দাদা কিমান পাং লাগিছে ইয়াত? ইয়াত প্ৰায় 100 নাই লগা, 80 হৈছে। তেওঁ 100 কিমানজন মানুহ জড়িত আছে? ইয়াত প্ৰায় 60জন মানুহ জড়িত আছে। 60জন মানুহে কিমান এটা ধুনীয়া ভেলাঘৰ বনাইছে চাওক। লালকিলা চাই থাকক, দেখাই আছোঁ ধুনীয়া এটা পৰিৱেশ, সুন্দৰ, ভাল লাগিছে, বিশেষভাৱে ভাল লাগিছে। ল'ৰাবোৰে বিদ্যমভাৱে কষ্ট কৰিছে। আমিতো কৰাই নাই, আমি আজি আহিছোঁ, আগতো আহিছোঁ। আৰু অহা মঙলবাৰলৈ কি তাৰিখ হ'ব জানো, ধৰক আপুনি সম্বৰ্ধনা অনুষ্ঠান, সৃষ্টি নৃত্য, অনুষ্ঠান বহুত আছে। আজিও চলি আছে। মুস্তাক হুছেইন ডাঙৰীয়া আমাৰ মাজত প্ৰতিদিন টাইমত আহি নিউজ কৰি আছে। তেখেতক আমি সম্বৰ্ধনা জনাই আমি তেখেতৰ কৰ্ম কৰিবলৈ আগবাঢ়িবলৈ কৈছোঁ। তেখেতে কৰি আছে, বিভিন্নজন আহিছে, আমি ভাল পাইছোঁ। আচ্ছা, থেংক ইউ।